गेलेबायनानैनो बिनिखायनो जों कंग्रेसाव होनाय जासिगोन। আপোনালোকে নিশ্চয় জানে বিজেপি মানে ইউপিপিএল আৰু ইউপিপিএল মানে বিজেপি আৰু বিপিএফ মানে বিজেপি ইউপিপিএল মানে বিজেপি। এই অঞ্চলৰ মানুহ বিজেপি ভোট দিওঁতে কিবা অসুবিধা আছে নে? অসুবিধা মানে এনেকৈ মানে ন যোৱা বছৰ মানে সেইবিলাক কিবা ইলেকশ্যন দিয়াৰ সময়তে সেইবিলাক কৈছে যে পাব্লিকবিলাকক চাবৰ কাৰণে বা চাম কিবা এটা সুবিধাৰ কাৰণে আমি দিম বুলি কৈছে। বহুত মানুহবিলাকক মানে এনেকৈ মিটিং চিটিত মাতি পেলাই কিবা এটা চান্স দিব বোলে সেইবিলাক নিজে কিবা মুখ পৰা সেইবিলাক আপোচ কৰিছে বা কৈছে। তেতিয়া আমি কি পাব্লিকবিলাক থাকিব লাগিব হ'ল সিহঁতৰ লগত এইফালৰ লগত আৰু কিবা এতিয়া আমি থাকি পেলাই আমি দি পেলাই বহুতো ভালে ভাল দিছোঁ। তাৰপিছত এতিয়া কি হ'ল এতিয়া নাই পাব্লিকে একো সুবিধা দিয়া নাই আৰু একো কিবা নাই চোৱা নাই আৰু ইমান হঠাৎ কৰি কিয় সেইবিলাক কিবা কামবিলাক বা একটা জংঘলী একটা কিবা এনেকৈ বন্ধ কৰিলে। তাৰপিছত এতিয়াতো পাব্লিকতে একো নাই সুবিধা কিবা কাম কৰি পেলাই খাবৰ কাৰণে। সেইকাৰণে আমি একটা বহুত কিবা মানে দুখ লাগিছে জীৱনত দুখ লাগিছে আৰু এতিয়া আমি বাচ্চাবিলাকৰ বা ফেমিলিত কিবা একটা কাম কৰি পেলাই আমি খাবৰ কাৰণে একোটা আমি সুবিধা নাই। সেইকাৰণে আজি আমি দুখ হৈ পেলাই আমি এতিয়া কংগ্ৰেছত দিবৰ কাৰণে আমি এতিয়া ইয়াতে জমা হ'ল আৰু এতিয়া আমি কংগ্ৰেছত থাকিবলৈ আমি চবেই গোটেই ছাপৰ্ট দিছোঁ। এই অঞ্চলৰ যিমান মানুহ আমি খ্ৰীষ্টান দেখিবলৈ পাইছোঁ আপোনাৰ অঞ্চলৰ মানুহবিলাক চব খ্ৰীষ্টান আৰু খ্ৰীষ্টান হিচাপে কোনটো পাৰ্টিক ভাল পায়? আৰু এতিয়া মানে খ্ৰীষ্টান ভাৱতে এতিয়া গৈছে ক'ব কাৰণে তাৰপিছত যোৱা বছৰ মানে এনেকুৱা হ'ল এতিয়া আমাৰ খ্ৰীষ্টান ইয়াতে গাঁৱতে মানে চবেই খ্ৰীষ্টান মানুহ আৰু যেতিয়া আমি খ্ৰীষ্টানতো এতিয়া ছানডে দিনত আমি গীৰ্জাত যায় তেতিয়া এতিয়া কি বোলে ছানডেত আমি গীৰ্জা যোৱা সময়তো আমি ৰাতিবেলাহে আমি গীৰ্জাত চাৰ্চত যাই পেলাই আমি ঈশ্বৰকে আমি সেৱা কৰিছোঁ। মানে দিনতে যাব নোৱাৰা হ'ল কিয় কাৰণে এনেকৈ চৰকাৰটো আজি কিয় কাৰণে খ্ৰীষ্টানবিলাকে এনেকুৱা কৰিবলৈ ভাবিছে কি ভাবিছে পাব্লিকৰ জীৱনত কি কৰিবলৈ বিচাৰিছে? তো ইয়াতে উপ নিৰ্বাচন হৈ আছে ইয়াতে আপোনাৰ বিপিএফ কেণ্ডিডেট আছে কংগ্ৰেছৰ পৰা দোৱা আছে বিজেপি দোৱা আছে ইউপিপিএল দিয়া আছে। আপোনাৰ মতে কোনটো পাৰ্টি জিকিব বুলি আশাবাদী? আমি এতিয়া ক'বলৈ বিচাৰোঁ যে আমি চবেই পাৰ্টিটো মানে ভালে আছিল কিন্তু আমি বিয়া বুলি নকওঁ চবেই ভালে আছিল মানে এতিয়া মানে আমি চাৰিওফালে আহি পেলাই মানে এতিয়া আমি এতিয়া দিব লাগে হৈছে আৰু ভাল পাইছে যে কংগ্ৰেছত কংগ্ৰেছ পাৰ্টি জিকাটো নিশ্চিত নিশ্চয়।